हेलो गाइज वेलकम बैक टू माय चैनल चैनल नतुन भिडिओ अपना सकलोके प्रथम स्वागतम जानाइছো आशा करिছো सकले भाले आछे आरो आमी बहुते भाले आछो आपनलोকৰ आशीर्वादत আৰু আজি হৈছে नेक्स्ट डे আৰু আমি যোৱাকালি ক'ত আছিলো আমি ডিব্ৰুগড়ত আছিলো ডিব্ৰুগড় আহি পেলাই তাৰপিছত আৰু ভিডিঅ' নকৰিলো কাৰণ মানে বহুত ভাগৰ লাগিলে কাৰণ ৰাতিপুৱাৰ পৰা 4:30টাৰ পৰা আমি ঘৰৰ পৰা ওলাইছো তাৰ পৰাটো একেৰাহে 5টালৈকে গাড়ী চলাইয়ে আছে আৰু আপোনালোকক কি পাৰো গোটেইখিনিতে দেখালোৱে আৰু আজি ক'ত যাওঁ আপোনালোকে চাই থাকক আৰু ক'ত থাকিলো হোটেল আপোনালোকক দেখাই দিওঁ ৰুমটো আমাৰ চাই লওক তেনেহ'লে আৰু এইফালে এখন ধুনীয়া ড্ৰেছিং আছে ইয়াতে আকৌ আলমাৰি আছে ইয়াত বস্তু পাতি কিবাকিবি থ'ব পাৰি আৰু এইফালে বাথৰুমটো আছে এইফালে বাথৰুম আছে ইয়াত বেগ গোটেইবিলাক লেতেৰা হৈ আছে এইখন আছিলে বেগখন এইবিলাক পানী বটল আছে এইবিলাক চব পানী টোপোলাটো বান্ধিছোঁ এতিয়া আকৌ যাবৰ কাৰণে সেইটোৱে আছিলে আৰু এইফালে এইটো টিভি আছিলে আৰু আপোনালোকে ভিডিঅ'বোৰ চাই পেলাই সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ ফাৰ্ষ্ট ভিডিঅ'টোতো কৰিছোঁ গম পাইছে আৰু এতিয়াও কৈছোঁ আৰু চাই থাকিব ভিডিঅ'সমূহ কণ্টিনিউ চাব আৰু ইয়াৰ আজিতো ক'ত যাওঁ আপোনালোকক দেখামেই আকৌ নেক্সট ক'ত যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ স্কিপ নকৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চাই থাকক আৰু ভিডিঅ'টো আৰু মোক আজি কেনেকুৱা লাগিছে জনাবচোন দেই এই কাপোৰযোৰ সতি পেলাই এই যে পিন্ধিছোঁ আজি আৰু এটা কথা মানে আমি য'ত আছোঁ ডিব্ৰুগড় মেইন টাউনতে হয় হোটেলখন আৰু এই কাপোৰযোৰ যে আপোনালোকে দেখিছে এইযোৰ কাপোৰ অনলাইনত আনিছোঁ মেছ'ৰ পৰা আনিছোঁ আপোনালোকক যদি আপোনালোকে বিচাৰে ল'বৰ কাৰণে তেনেহ'লে লিংকটো দিম বাৰু যদিহে বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব তেতিয়া মই দেখাই দিম আৰু এইযোৰে নহয় মানে কেইবাযোৰো কিনিছিলোঁ 4যোৰমান কাপোৰ কিনিছোঁ অনলাইনত বহুত ভাল কোৱালিটিৰ হয় মানে বহুত ভাল লাগিছে আৰু কাপোৰকেইযোৰ এইযোৰ AC কটনে হয় কিন্তু বহুত ভাল মানে পিন্ধি পেলাই মানে কমফৰ্ট লাগিছে মানে আজি পিন্ধিছোঁ মই কিন্তু বহুত ভালেই লাগিছে এতিয়ালৈকে আমি তিনিচুকীয়া আহি আছোঁ ইয়াতে ৰখিছোঁ ইয়াত ইমান ধুনীয়া লাগিছে চাহ বাগানবিলাক ইয়াতে ফটো চটো উঠি লওঁ আপোনালোককো দেখাই দিছোঁ আহি পালোঁ আৰু এই দাদাৰ পৰাই আমি চাকি ৰাখি লৈ লৈছোঁ আৰু ইয়াতে বহুত দোকান আছে আপোনালোকে য'ৰ পৰা লৈ ল'ব পাৰিব এইফালেও আছে আৰু এইফালেও আছে আৰু আমি শৰাইখন লৈ লৈছোঁ ইয়াৰ পৰা ভালখন আহা
আৰু ইয়াতে কিমান লাখ লাখ মানে টিলিঙা বন্ধা আছে চাওকচোন। আৰু সঁচা বহুতেই ভাল লাগে ইয়াত আহি পেলাই। আপোনালোকে যদি অহা নাই এবাৰ হ'লেও আহিব আপোনালোক। আৰু মই আহিলোঁ, আগতে ভাবি আছিলোঁ কেতিয়া যাম, কিন্তু ফাইনেলি আহিলোঁ। অহাৰ পিছতে বহুতেই ভাল লাগিলে। আৰু এইফালে চাওকচোন কিমান বহুত টিলিঙা আছে ইয়াতে, মানে লাখ লাখ আছে। সঁচাই মন্দিৰটো বহুতেই ভাল হয়, বহুত ভাল লাগিছে মানে আহি পেলাই। আৰু আমি টিলিঙা মন্দিৰৰ পৰা ওলাই আহি পেলাই আমি ঢলা-শদিয়া আহিলোঁ, ঢলা-শদিয়া দলং চাবৰ কাৰণে। চাওকচোন ইমান ধুনীয়া দলংখন, সঁচাকৈ আগতে ফটোত বা ভিডিঅ'ত দেখোঁ, এতিয়া নিজে গৈ পেলাই দেখিছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু আপোনালোকো যদি এতিয়ালৈকে অহা নাই তেনেহ'লে এবাৰ হ'লেও যাব আপোনালোক। সঁচাকৈ বহুত ধুনীয়া লাগে মানে গৈ পেলাই। টিলিঙা মন্দিৰটো বহুতেই ভাল লাগিল গৈ পেলাই, চাকি ধূপ দি পেলাই আহিলোঁ আৰু এইফালে ওলাই পেলাই। চাই থাকক ভিডিঅ'টো আপোনালোকে। আৰু আমি আহি পেলাই ঢলা-শদিয়া পাই গ'লোহি, ঢলা-শদিয়া দলং। বহুতে চাগে আহিছে ইয়াতে, আৰু আপোনালোককো দেখাই দিছোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু আপোনালোকে হয়তো বহুতে চিনি পাইছে, আমি হয় ডিব্ৰুগড়তে আছে জগন্নাথ মন্দিৰ। আৰু বহুতে হয়তো আহিছে মানে আগতে, আৰু আমি ফাৰ্ষ্ট টাইম গ'লোঁ। বহুতেই ভাল লাগে জগন্নাথ মন্দিৰত, মনটো সঁচা পবিত্ৰ যেন লাগে, ভাল লাগে। আৰু ৰাতি মানে বেছি ভাল লাগে। মই আপোনালোকক বাৰু দেখাবলৈ চেষ্টা কৰিম মন্দিৰভাগ আপোনালোকেও চাই ল'ব। আৰু যদিও অহা নাই আপোনালোকে এবাৰ হ'লেও আহিব, এবাৰ হ'লেও গৈ চাব আপোনালোকে। সঁচাকৈ বহুত ভাল হয়। আৰু মানে মই ভইচ অভাৰ দিলোঁ, মোৰ ভইচটো কম আছিলে, সেইকাৰণে মই ভইচ অভাৰ দিলোঁ, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আমি জগন্নাথ মন্দিৰ 12টামানত গৈ পাইছিলোঁ, কিন্তু বন্ধ থাকে, 2টাৰ পৰাহে খোলে মন্দিৰভাগ। আপোনালোককো জনাই দিছোঁ, আৰু ভিতৰভাগো মই আপোনালোকক দেখাই দিছোঁ। এয়া যে দেখা পাইছে আপোনালোকে, তাতে আমি প্ৰসাদ দিলোঁ, আৰু ইয়াতে সেৱা কৰিলোঁ, আৰু মই ভিডিঅ'খনো কৰি ৰাখি দিলোঁ।
আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে বা ভাল লাগিল আপোনালোকৰ চাই পেলাই তেতিয়াহ'লে প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো কৰিবৰ কাৰণে নাপাহৰিব। যদিহে আপুনি মোৰ চেনেলত নতুন বা প্ৰথমবাৰৰ বাবে চাইছে তেতিয়া ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আহিবলগীয়া সকলোখিনি ভিডিঅ' আপোনালোকে সকলোতকৈ ফাৰ্ষ্টতে পাব পাৰে। এতিয়া আজিলৈ বাই বাই।